যোৱাকালি NK-TVত এটা অনুষ্ঠান প্ৰচাৰিত হৈছিল যে ৰাম অসমত প্ৰাসংগিক নে অপ্ৰাসংগিক, আৰু এই অনুষ্ঠানটোত সত্যৰঞ্জন বৰা আৰু যশস্বী চলচ্চিত্ৰ পৰিচালক লুইত বৰ্মন ডাঙৰীয়াই অংশগ্ৰহণ কৰিছিলে। আৰু এই টকশ্ব'টো চাই আচলতে ময়ো দুই এষাৰ নোকোৱাকৈ নোৱাৰিলোঁ, আৰু সেইবাবে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু এই ভিডিঅ'টো প্ৰস্তুতৰ উদ্দেশ্যই মই কোনো জাতি, ধৰ্ম, বৰ্ণ বা ভাষা সংস্কৃতি তথা বিশ্বাসক আত্মসন্মানত আঘাত সনাৰ মোৰ কোনো উদ্দেশ্য নাই। আৰু সকলো ভাষা সংস্কৃতি, জাতি, ধৰ্মৰ বিশ্বাসক মই শ্ৰদ্ধা কৰোঁ। কিন্তু যিহেতু NK-TVত এই বিষয়টোৰ ওপৰত বিশদভাৱে আলোচনা হ'ল, সত্যৰঞ্জন বৰাদেৱে আৰু লুইত বৰ্মন ডাঙৰীয়াই জ্যেষ্ঠ সাংবাদিক অনুপম চক্ৰৱৰ্তী ডাঙৰীয়াৰ আগত বহুতখিনি যুক্তি দাঙি ধৰিলে, আৰু তাৰ আধাৰত আচলতে মই দুই এষাৰ কথা ক'ব বিচাৰিছোঁ। এতিয়া প্ৰথম কথা হৈছে, ৰাম ভগৱান হয় নে নহয়? যদি এই প্ৰশ্নটো সোধা যায়, তেনেহ'লে মোৰ দৃষ্টিত ৰাম ভগৱানেই হয়। আচলতে ৰাম কোন হয় এই সম্পৰ্কত জানিবলৈ হ'লে আমি ভগৱান বিষ্ণুৰ দশাৱতাৰৰ কথা ক'ব লাগিব। আৰু প্ৰায় পুৰাণতেই ভগৱান বিষ্ণুৰ দশাৱতাৰক ৰিপ্ৰেজেণ্ট কৰা হৈছে এনেধৰণে। তেওঁৰ প্ৰথম অৱতাৰটো হৈছে মৎস্য অৱতাৰ, অৰ্থাৎ ফিছ। ছেকেণ্ড অৱতাৰটো হৈছে কুৰ্ম, অৰ্থাৎ কাছ। 3 নম্বৰ অৱতাৰটো ভগৱান বিষ্ণুৰ হৈছে বৰাহ, বোৰ। 4 নম্বৰ অৱতাৰটো হৈছে নৰসিংহা, অৰ্থাৎ লায়ন হেডেড হিউমেন। 5 নম্বৰ অৱতাৰটো হৈছে বামন, ডুৱাৰ্ফ গড। 6 নম্বৰ অৱতাৰটো হৈছে পৰশুৰাম, ৱাৰিয়ৰ ব্ৰাহ্মণ। 7 নম্বৰ অৱতাৰটো হৈছে শ্ৰীৰাম। এই ডোখৰলৈকে ভগৱান বিষ্ণুৰ দশাৱতাৰৰ 7টা অৱতাৰলৈকে কোনো ধৰণৰ বৈষ্ণৱ মাৰ্গতেই হওক বা পুৰাণতেই হওক বিভেদ দেখা পোৱা নাযায়। সকলোৱে এই ভগৱান বিষ্ণুৰ 7 নম্বৰ অৱতাৰ অৰ্থাৎ শ্ৰীৰাম অৱতাৰলৈকে একে বুলিয়েই কৈছে। কিন্তু বৈষ্ণৱ মাৰ্গৰ বেলেগ বেলেগ পন্থাত 8 নম্বৰ অৱতাৰ, 9 নম্বৰ অৱতাৰক বেলেগ বেলেগ ধৰণে বুজোৱা হৈছে। নৰ্থ ইণ্ডিয়ান বৈষ্ণৱিজিমৰ মতে 8 নম্বৰ অৱতাৰটো হৈছে শ্ৰীকৃষ্ণ, আৰু 9 নম্বৰ অৱতাৰ হৈছে ভগৱান বুদ্ধ। আৰু সকলো ধৰণৰ পন্থাতে 10 নম্বৰ অৱতাৰটো হৈছে ভগৱান কল্কি, কলিৰ কল্কি। সেই অৱতাৰো একেই আছে। কিন্তু নৰ্থ ইণ্ডিয়ান বৈষ্ণৱিজিমৰ কিছুমান কনচেপ্ট বা বুদ্ধিষ্ট মাইথলজিৰ মতে 8 নম্বৰ অৱতাৰটো হৈছে ভগৱান কৃষ্ণ, আৰু 9 নম্বৰ অৱতাৰটো হৈছে ভগৱান বুদ্ধ। ঠিক তেনেকৈ যদি আমি চৈতন্য বৈষ্ণৱিজিমৰ কথা উল্লেখ কৰোঁ, অৰ্থাৎ ৱেষ্ট বেংগল বা মণিপুৰ বা আমাৰ হয়তো মহাপুৰুষীয়া, তাত 8 নম্বৰ অৱতাৰটো হৈছে বলোৰাম, আৰু 9 নম্বৰ অৱতাৰটো হৈছে ভগৱান বুদ্ধ। ঠিক তেনেকৈ আমি যদি আজি জগন্নাথ মঠ হওক, পুৰীৰ বা গোবৰ্ধন মঠ, সেই বৈষ্ণৱ মাৰ্গৰ মতে যদি আমি চাওঁ, তেনেহ'লে 8 নম্বৰ অৱতাৰটো ভগৱান শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে, আৰু 9 নম্বৰ অৱতাৰক জগন্নাথ বুলি কোৱা হৈছে। আকৌ 10 নম্বৰ অৱতাৰ কল্কি একে আছে। ঠিক তেনেকৈ ৱাকাৰী সম্প্ৰদায়, মানে য'ত এটা স্পিৰিচুৱেল ৰিভলিউশ্যন মতে মহাৰাষ্ট্ৰৰ পাৰ্ট অফ এটা সম্প্ৰদায়ৰ মাজত যিটো ধাৰ্মিক এটা বৈষ্ণৱিজিমৰ ৰিভলিউশ্যন হৈছিলে, সেই সম্প্ৰদায়ৰ মতে আকৌ 8 নম্বৰ অৱতাৰ কৃষ্ণ বুলি কোৱা হৈছে, আৰু 9 নম্বৰ অৱতাৰ বিতৱা। আজি আপোনালোকে কৰ্ণাটকৰ কিছু অঞ্চলত সেই বিতৱা টেম্পল দেখা পাব এতিয়াও, মহাৰাষ্ট্ৰ বা পাৰ্ট অফ কৰ্ণাটকত কোৱা হৈছে। আকৌ 10 নম্বৰ অৱতাৰটো কল্কি একে আছে। সেইবাবে মই ভাবোঁ, যদি ৰামক ভগৱান হয় নে নহয় এই প্ৰশ্নটো সোধা যায়, আচল কথা ক'ব গ'লে ৰাম ভগৱানেই হয়। আৰু বহুতে এইটো কয়, হয়তো
বাল্মীকিয়ে ৰামায়ণত ৰামক ভগৱান বুলি কোৱা নাই। কিন্তু আচল কথা ক'ব গ'লে যে হয়, মহৰ্ষি বাল্মীকিৰ ৰামায়ণত ৰামৰ চৰিত্ৰক যিধৰণে ব্যাখ্যা কৰা হৈছে তাত ৰামক ভগৱান বুলি ধৰিব নোৱাৰি। তেওঁ এজন পুৰুষৰ, এজন সাত্বিক, মৰ্যাদা থকা, মান মৰ্যাদা থকা এজন ধাৰ্মিক পুৰুষ বা ৰজাক বুজোৱা হৈছে সেই কেৰেক্টাৰটোৰ দ্বাৰা। ৰামায়ণৰ ষ্টৰিটো সহজভাৱে পঢ়ি বুজি চালেই আচলতে কথাষাৰ বুজি পোৱা যায়। কিন্তু এটা কথা বুজিব লাগিব, যদি ৰাম ভগৱানেই নহয় তেনেহ'লে বাল্মীকি ৰামায়ণত সমগ্ৰ পুৰাণত বিষ্ণুৰ 7 নম্বৰ অৱতাৰ দশৰথৰ পুতেক শ্ৰীৰামৰ কথা কোৱা হৈছে। আৰু তাৰ ঠিক লগতে ৰামায়ণত থকা বেলেগ কেৰেক্টাৰসমূহ যেনেকৈ ভগৱান হনুমান, ৰুদ্ৰ তথা শিৱৰ অৱতাৰ, সুগ্ৰীৱ সূৰ্যৰ অৱতাৰ, ইন্দ্ৰ বালিৰ অৱতাৰ, লক্ষ্মণ শেষনাগৰ অৱতাৰ আৰু মা লক্ষ্মী দেৱী সীতাৰ অৱতাৰ, সেই কথাখিনি তাত সুন্দৰকৈ উল্লেখ আছে। গতিকে সেই দিশটোৰ পৰাও যেতিয়া আমি চাওঁ তেনেহ'লে দশৰথী ৰামেই হ'ল ভগৱান বিষ্ণুৰ অৱতাৰ, অৰ্থাৎ 7 নম্বৰ সপ্ত অৱতাৰ। কিন্তু বাল্মীকি ৰামায়ণত শ্ৰীৰামক এজন মৰ্যাদা পুৰুষোত্তম হিচাপে ৰিপ্ৰেজেণ্ট কৰা এইকাৰণেই হৈছে যে তেওঁ মহাশক্তিশালী, তেওঁ অন্তৰ্যামী, তেওঁ সকলো জানিছিল। কিন্তু এজন সিদ্ধ বিজ্ঞ পুৰুষে যিধৰণে নিজৰ দায়িত্বসমূহ পালন কৰে বা এজন জনহিতৈষী ৰজাই যিধৰণে দায়িত্বসমূহ ৰাইজৰ হকে পালন কৰে, এই দশৰথী ৰামৰ চৰিত্ৰটোত সুন্দৰকৈ এইখিনি প্ৰকাশ পাইছে। আজি তেওঁ পিতৃ মাতৃৰ আজ্ঞাকাৰী আছিল। কৈকেয়ী মাহীমাকৰ আদেশমতেই দশৰথে যেতিয়া তেওঁক বনবাস দিছিল, তেওঁ কোনো অবজেকশ্যন নকৰাকৈ তেওঁ 12 বছৰ বনবাস খাটিবলৈ তৈয়াৰ হৈ গৈছিল, ৰেডি হৈছিল। যেতিয়া আমি ৰাম, লক্ষ্মণ, ভৰত, শত্ৰুঘ্ন এইসকলৰ আমি চৰিত্ৰসমূহো চাওঁ, তাতো কিন্তু কাম, ক্ৰোধ, লোভ, মোহৰ কিছুমান মোক্ষ প্ৰাপ্তিৰ কথা কোৱা হৈছে। ভিডিঅ'টো বৰ দীঘলীয়া হৈ যাব, মই বৰ ডিটেইলকৈ নাযাওঁ এই বিষয়ৰ ওপৰত। কিন্তু মহৰ্ষি বাল্মীকিৰ ৰামায়ণত থকা ৰামৰ চৰিত্ৰটোক এজন সিদ্ধ নম্ৰ পুৰুষ তথা এজন জনহিতৈষী ৰজা হিচাপে উপস্থাপন কৰা হৈছে। আজি ধৰ্মৰ বিজ্ঞানৰ লগত সামঞ্জস্য আছে। যদি আমি ভগৱান বিষ্ণুৰ 10টা ৰূপ বিজ্ঞানভিত্তিক যদি যুক্তি দিবলৈ যাওঁ তেনেহ'লে ইয়াত আমি ডাৰউইন থিয়ৰী অফ যিটো ৰিভলিউশ্যন, অৰ্থাৎ মৎস্য অৱতাৰৰ পৰা মৎস্যৰ পৰা কুৰ্ম, বৰাহ ইত্যাদি ধৰণৰ এই অৱতাৰৰ যিটো ডাৰউইন থিয়ৰী অফ ৰিভলিউশ্যনৰ এটা আভাস পাম। আচলতে আমাক ধৰ্ম হৈছে কি? ছায়েন্স, এনচিয়েণ্ট ছায়েন্স। ধৰ্মই আমাক এটা সুন্দৰ বিজ্ঞানৰে নিদৰ্শন দাঙি ধৰে। এতিয়া যদি দশাৱতাৰৰ কিছু কেৰেক্টাৰত যদি চোৱা যায়, ধৰি ল'লোঁ আজি নৰসিংহ অৱতাৰেই হ'ল, নৰসিংহ অৱতাৰক যদি আমি চোৱা যায়, তাত ভগৱান বিষ্ণুৱে নৰসিংহক ৰূপ লৈ ভক্ত প্ৰহ্লাদৰ আহ্বান মৰ্মে হিৰণ্যকশিপুৰক বধ কৰিছিল, হিৰণ্যাক্ষক বধ কৰিছিল। কিন্তু তেওঁৰ সেই জাগ্ৰত ৰূপটোক শান্ত কৰিবৰ কাৰণে ভগৱান সদাশিৱই আকৌ সৰ্বেশ্বৰ অৱতাৰ লৈ পেলাই তেওঁক শান্ত কৰিছিল। অৰ্থাৎ ইয়াত এই এক্সাম্পলটোৰ দ্বাৰা কি বুজি পোৱা হ'ল যে ভগৱান বিষ্ণুৱেই হওক, শিৱই হওক, একেটা ৰূপেই। আচলতে ঈশ্বৰ এজনাই। আমাৰ যি মহাপুৰুষীয় সংস্কৃতিত মহাপুৰুষ শ্ৰী শ্ৰী শ্ৰীমন্ত শংকৰদেৱে কৈছে যে এক দেও, এক সেও, এক বিনে নাই কেও। এই কথাষাৰৰ এই এক্সাম্পলটোৰ দ্বাৰা মই বুজাব বিচাৰিছোঁ যে ভগৱান বিষ্ণুৱে 4ৰ্থ অৱতাৰ নৰসিংহ ৰূপ ধাৰণ কৰি হিৰণ্যকশিপুৰক বধ কৰিলে। তাৰ পৰা তেওঁৰ এনাৰ্জি ইমানেই পাৱাৰফুল হৈ গ'ল, সেই ভয়ানক নৰসিংহ ৰূপক কোনেও দমন কৰিব নোৱাৰে। আৰু সেই ৰূপক ভগৱান সদাশিৱই সৰ্বেশ্বৰ অৱতাৰ ধাৰণ কৰি তেওঁক দমন কৰিলে, অৰ্থাৎ তেওঁৰ শক্তি নিঃশেষ কৰি পেলালে। তাত সেই কেৰেক্টাৰত ভগৱান বিষ্ণুক দমিত হৈছে সদাশিৱৰ দ্বাৰা। আৰু এতিয়া যদি শ্ৰীৰামচন্দ্ৰ আমি কেৰেক্টাৰটো চাওঁ, ভগৱান ৰামক সকলো প্ৰকাৰে সহায় কৰিছে ভগৱান হনুমানে প্ৰভু বুলি মাতি, অৰ্থাৎ ৰাম ভক্ত। প্ৰকৃতাৰ্থত ক'ব গ'লে ৰাম ভক্ত কোন হয়? হনুমান হৈছে প্ৰকৃতাৰ্থত ৰাম ভক্ত।
আৰু তাত সেই হনুমানেই হৈছে ৰুদ্ৰৰূপ ভগৱান শিৱ। গতিকে সহজ ভাষাত ক'বলৈ এনেধৰণৰ বহুত আখ্যান ব্যাখ্যা দিব পাৰি, কিন্তু একেবাৰে থুলমূলকৈ ক'বলৈ গ'লে প্ৰকৃতাৰ্থত ক'ব গ'লে ঈশ্বৰ এজনাই, যি আমাৰ শ্ৰদ্ধাৰ পৰম পূজ্য গুৰুজনাই কৈ গৈছে যে এক দেও এক সেও একবিনে নাই কেও। ঈশ্বৰ এজনাই। সেই ঈশ্বৰক আমি বেলেগ বেলেগ ৰূপত, বেলেগ বেলেগ ধৰণে, বেলেগ বেলেগ কৃষ্টি সংস্কৃতিত, বেলেগ বেলেগ আস্থাত আমি পূজন কৰিছোঁ। আজি ৰাম মন্দিৰক লৈ চাৰিওফালে ৰামময় হৈ গৈছে, জয় শ্ৰীৰামৰ ধ্বনি হৈছে। তেতিয়াহ'লে এটা কথাও ৰাইজে উপলব্ধি কৰা উচিত যে কিছুমানেতো আজি নৰসিংহক ভগৱান নৰসিংহ ৰূপে পূজা কৰে। আজি বৰাহৰ ভেংকটেশ বুলি কোৱা হয়, দাক্ষিণাত্যতো ভেংকটেশ টেম্পল আছে। আজি নৰসিংহৰ টেম্পল আছে, ভগৱান নৰসিংহকো পূজা কৰে। কিন্তু বহুতে হয়তো নাজানে যে নৰসিংহ পূজা হয় নেকি, বা বৰাহৰ পূজা কি ধৰণে কৰা হয়। আজি পৰশুৰামৰ ঠিক তেনেকৈ, পৰশুৰাম ব্ৰাহ্মণ ৱাৰিয়ৰ ঋষি, কিন্তু পৰশুৰামক পূজা কৰা মানুহো আছে আমাৰ সমাজত। ইয়াৰ অৰ্থ এইটোৱেই, আমাৰ কৃষ্টি সংস্কৃতি ভাষা বিশ্বাস বেলেগ বেলেগ, আৰু সেই ভাষা কৃষ্টি সংস্কৃতি আমাৰ বিশ্বাস মতে আমি উপাস্য আৰাধ্য দেৱতাসকলক আমি পূজন কৰি আহিছোঁ। এতিয়া যেতিয়া আমি অসমৰ প্ৰেক্ষাপট চাওঁ, অসমত ৰাম প্ৰাসংগিক নে অপ্ৰাসংগিক, আৰু এই সম্পৰ্কত লুইত বৰ্মন ডাঙৰীয়াই খুব সুন্দৰকৈ বুজাই কৈছিলে যে অসমত ৰাম অপ্ৰাসংগিক। আৰু প্ৰকৃতাৰ্থত ক'ব গ'লে মই তেওঁৰ কথাত একে মত আৰু মই সহযোগ কৰিছোঁ। মোৰ মতেও, মোৰ দৃষ্টিত ক'বলৈ গ'লে অসমত ৰাম অপ্ৰাসংগিক। ইয়াৰ কাৰণ এইটোৱেই যে আমি জন্মৰে পৰা, সৰুকালৰে পৰা ৰাম পূজা পাতি পোৱা নাই। আমি অসমীয়া সংস্কৃতিৰ বৃহত্তৰ অসমীয়া জাতিয়ে হয়তো আমি লক্ষী পূজা, কালী পূজা, দুৰ্গা পূজা, সত্যনাৰায়ণ পূজা, শিৱ পূজা ইত্যাদি ধৰণৰ পূজা কৰিছোঁ। আমি হয়তো কোনেও ৰাম পূজা কৰা নাই। মই এই ৰাম মন্দিৰৰ প্ৰতিষ্ঠা হোৱাৰ সময়ৰ পৰা যেতিয়া এই বিষয়টো মোৰ দৃষ্টিগোচৰ হ'ল, মই 2-4জন বিজ্ঞ ব্ৰাহ্মণ পুৰোহিতকো সুধিছোঁ, বিজ্ঞ ভকত বৈষ্ণৱ মাৰ্গৰ মানুহকো সুধিছোঁ যে আপোনালোকে এনেকৈ শুনা পাইছিলে নেকি ৰাম পূজা হয় ক'ৰবাত, বা এনেকুৱা আমাৰ অসমত বিশেষকৈ ৰাম পূজা পতা যায়, ৰাম বন্দনা হয়। তেতিয়া তেওঁলোক প্ৰায় সকলোৱে কৈছিলে যে আমি শুনা নাই বা নহয়। আচল কথা ক'ব গ'লে নৰ্থ ইণ্ডিয়ান কালচাৰ মতে, নৰ্থ ইণ্ডিয়ানৰ আজি উত্তৰ প্ৰদেশ হওক, বিহাৰ হওক পাৰ্টত, য'ত ৰামক ভগৱান বা এজন পুৰুষোত্তম হিচাপে পূজা অৰ্চনা কৰা হয়, তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু আমাৰ অসমত অসমীয়া সংস্কৃতিৰ মতে যিহেতু আমাৰ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱে গুৰুজনাই তেওঁ সম্পূৰ্ণৰূপে একদেৱ একসেও বুলি ভগৱান কৃষ্ণক পূজা কৰিবলৈ কৈছিলে। আৰু যেতিয়া বিষ্ণু পুৰাণতো চোৱা যায়, তেতিয়াহ'লে দেখা পোৱা যায় যে কলিত ভগৱান বিষ্ণুৱেহে মুক্তি দিব পাৰিব। ভগৱান সত্যনাৰায়ণ বা ভগৱান বিষ্ণুৰ পূজন কৰক, ভগৱান বিষ্ণুৱে মোক্ষ প্ৰাপ্তি দিব। এই কথাষাৰ বিষ্ণু পুৰাণতো কোৱা হৈছে। মহাপুৰুষীয়া সমাজতো হৰি নাম লোৱা, শ্ৰী হৰি নাম লোৱা, কৃষ্ণৰ নাম লোৱা, এইটো কথা কোৱা হৈছে। তেনেহ'লে আমি অসমত ৰাম মন্দিৰ স্থাপন কৰিবলৈ গৈ যদি আমি পবিত্ৰ নামঘোষাখন উলিয়াই এফাকি পঢ়োঁ, ভাগৱতৰ এক অধ্যায় যদি অধ্যয়ন কৰোঁ বা কীৰ্তন কৰোঁ, কীৰ্তনখন উলিয়াই যদি অকণমান পঢ়োঁ, তাত কি ভুল হ'ব নেকি? আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেও কৈছে যে কলিত হৰি নাম লোৱা, বা পুৰাণতো কোৱা হৈছে যে ভগৱান বিষ্ণুৱে কলিত উদ্ধাৰ কৰিব পাৰিব, ৰক্ষা কৰিব পাৰিব। গতিকে যাৰ যি বিশ্বাস, সেই বিশ্বাস মতে নিজৰ উপাস্য দেৱতাক পূজা কৰাটো দৰকাৰ। কিন্তু সেইদে বুলি আজি ৰাজনীতিকৰণ কৰি ৰাম মন্দিৰ বনাই সমগ্ৰ ভাৰততে ৰাম ধ্বনি দি চাৰিওফালে ৰামময় কৰি পেলোৱাটো কিমান যুক্তিসংগত? এইটো কিন্তু এটা প্ৰশ্নবোধক বিষয়। আজি ৰাম মন্দিৰ বনাইছে, তাত আমাৰ ক'বলগীয়া একো নাই, আপত্তি নাই। অযোধ্যাত ৰাম মন্দিৰ হোৱাটো এজন হিন্দু হিচাপে হয়তো ময়ো বিচাৰোঁ আৰু যুক্তিসংগত, কাৰণ অযোধ্যাত তেওঁৰ জন্মস্থান। গতিকে আজি অযোধ্যাত ৰামক প্ৰতিষ্ঠা কৰি যদি ৰাম ৰাজ্য কৰিব পাৰে সমগ্ৰ ভাৰতবৰ্ষখনক শাসকীয় বিজেপি চৰকাৰে, তাত ক'বলগীয়া একো নাই।
এজন দেশৰ নাগৰিক হিচাপে ময়ো গৌৰৱান্বিত হ'ম। কিন্তু সেইদে বুলি আমাৰ যি কৃষ্টি সংস্কৃতি বা আমাৰ গুৰুজনাৰ যিটো সৃষ্টিৰাজি, এইখিনিক আমি নৎসাত কৰি আমি বাহিৰৰ যিটো কালচাৰ সেইটো যদি আমি এডাপ্ট কৰি লওঁ, কথাষাৰ কেনেকুৱা হ'ব বাৰু আপোনালোকে ভাবকচোন। কিন্তু ফাৰ্ষ্ট প্ৰায়ৰিটি হিচাপে আমি আমাৰ জাতীয় স্বকীয় জাতিৰ পৰিচয় ৰক্ষা কৰাটো, আমাৰ বিশ্বাসক ৰক্ষা কৰাটো, আমাৰ ধৰ্মক ৰক্ষা কৰাটো, আমাৰ গুৰুজনাক ৰক্ষা কৰাটো, এইটো কিন্তু অসমীয়া হিচাপে পৰম কৰ্তব্য। আজি বহুতেই ৰাম মন্দিৰ প্ৰতিষ্ঠা হোৱাৰ লগে লগে এইধৰণে কৈছে যে জয় শ্ৰীৰামৰ ধ্বনি লগক, চিঞৰক, চাকি গছি বন্তি লগক, কোনোবাই হৈছে সুন্দৰকাণ্ড পাঠ কৰক। কিন্তু কি মই অসমীয়া হিচাপে ৰাম মন্দিৰক, ৰামক, ৰামৰ চৰিত্ৰক সন্মান জনাই মই যদি কৃষ্ণ কৃষ্ণ বুলিও কওঁ, জয় শ্ৰীকৃষ্ণ বুলিও কওঁ, মোৰ ভুল হ'ব নেকি? যদি মই জয় শ্ৰীৰাম নকওঁ, মই যদি কওঁ ৰাম অ' হৰি অ' ৰাম বা জয় শ্ৰীকৃষ্ণ বা শ্ৰী বিষ্ণু শ্ৰী হৰি, মই যদি এতিয়া কওঁ, মোৰ ভুল হ'ব নেকি? আজি যোনে ৰামক পূজা কৰে, ৰাম নৱমী পালন কৰে, দশেৰাত ৰাৱণ দাহ কৰে, তেওঁলোকৰ যিটো কালচাৰ, তেওঁলোকে নিশ্চয়কৈ জয় শ্ৰীৰামেই ক'ব। কিন্তু তেওঁলোকেতো কৃষ্ণ কৃষ্ণ নকয়, অ' হৰি অ' ৰাম নকয়। আপোনালোকে শুনা পাইছেনে? যোনসকলে ৰামক উপাস্য দেৱতা হিচাপে মানে, সেইসকলে যোনে জয় শ্ৰীৰামৰ ধ্বনি লগাই ঘূৰি ফুৰে, মই অসমীয়াসকলৰ কথা কোৱা নাই দেই, সেইসকলকতো মই দেখা নাই, শুনা নাই যে পবিত্ৰ নামঘৰত বহি লৈ অ' হৰি অ' ৰাম কৃষ্ণ কৃষ্ণ এইদৰে কোৱা। সেইটো তেওঁলোকৰ কালচাৰ, তেওঁলোকৰ উপাস্য দেৱতা, তেওঁলোকে সেইধৰণে পূজা কৰিছে। কিন্তু আমি অসমীয়া হিচাপে কি কৰিছোঁ? আমি আজি দুৰ্গা পূজাৰ দশমীৰ দিনাত গুৰুত্ব দিয়াতকৈও হয়তো আমি ৰাৱণ দাহৰ যিটো কাৰ্যসূচী দশেৰা, তাৰ ওপৰত বেছি গুৰুত্ব দিবলৈ লৈছোঁ। আগতে আমি সৰু থাকোঁতে ধনতেৰছ আমি পালন কৰা নাছিলোঁ, কিন্তু এতিয়া আমি ধনতেৰছ পালন কৰিবলৈ লৈছোঁ। ঠিক আছে বাৰু, বাহিৰৰ কৃষ্টি সংস্কৃতি ধৰ্মক আমি সন্মান কৰিছোঁ, শুদ্ধ কথা। কিন্তু আনেও আমাৰ কৃষ্টি সংস্কৃতি বা আমাৰ ধৰ্ম, মহাপুৰুষীয়া ধৰ্মক কিমান শ্ৰদ্ধাৰে যত্নৰে আঁকোৱালি লৈছে, সেইটো আমি লক্ষ্য কৰি চাইছোঁনে? ভাবিলে বৰ দুখ লাগে। আজি শ্ৰী শ্ৰী শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক যদি ভেলা মধুপুৰ সত্ৰৰ বাহিৰত ৱেষ্ট বেংগলতে হওক, বিহাৰতে হওক, উত্তৰ প্ৰদেশতে হওক, দাক্ষিণাত্যতে হওক সোধা যায় অনা অসমীয়া মানুহক যে শংকৰদেৱ কোন হয়, তেওঁলোকে এটা কুৱেশ্যন কৰিব, হু ইজ শংকৰদেৱ? মই যেতিয়া ছাত্ৰ আছিলোঁ, দাক্ষিণাত্যত পঢ়িছিলোঁ, মই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজিৰ কথা যেতিয়া কৈছিলোঁ, সুদীৰ্ঘ 12 বছৰ কাল তেওঁ যেতিয়া গৈ উৰিষ্যাত শাস্ত্ৰ অধ্যয়ন কৰিছিলে, আহি অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিলে ইত্যাদি কথা মোৰ লগৰীয়া চিকিৎসকসকলক কৈছিলোঁ, তেওঁলোকে সুধিছিলে যে শংকৰদেৱ কোন? আমি ৰামকৃষ্ণ পৰমহংসক চিনি পাওঁ, আমি স্বামী বিবেকানন্দক পাওঁ, আমি গুৰু নানক চাহেবক পাওঁ, আমি কবিৰ চাহাবক চিনি পাওঁ, কিন্তু আমি শংকৰদেৱক চিনি নাপাওঁ। আৰু কিমান উদাসীন হৈ আমি আমাৰ নিজৰখিনিক এৰি দি আনৰ আঁকোৱালি লওঁ। আমি আচলতে খুব আৱেগিক, আমি অসমীয়া জাতিটো খুব আৱেগিক। আমি আনৰ প্ৰতি অতি সহজেই আকৰ্ষিত হৈ পৰোঁ, কিন্তু আনেও আমাৰ ধৰ্মক, আমাৰ বিশ্বাসক, আমাৰ কৃষ্টি সংস্কৃতিখিনিক কিমান আঁকোৱালি লৈছে, এবাৰ আমি চিন্তা কৰি চাইছোঁনে? আৰু সত্যৰঞ্জন বৰাদেৱক মই শ্ৰদ্ধাৰে এটা কথা সুধিব বিচাৰোঁ। তেওঁ যে কৈ থাকে এনি টাইম যে আজি কথা উঠিলেই তেওঁ ইছলামৰ কথা কয়, তেওঁ কথা উঠাৰ লগে লগেই মুছলমানৰ কথা কয়, য'তে তেওঁ সুবিধা পায় ইছলাম বেয়া, মুছলমান বেয়া, খ্ৰীষ্টান বেয়া কথাটো কয়, অকল তেওঁ সনাতনী, তেওঁ হিন্দু, এই কথাটো কয়। আজি তেওঁ এই কথাটো সুধি চাইছেগৈনে গৈ পেলাই যে চৰ অঞ্চলত আজি খ্ৰীষ্টান ধৰ্ম কোনে গ্ৰহণ কৰিছে? আজি মাজুলীৰ এই বিতৰ্কিত টপিকটোৰ ওপৰতো মই আচলতে ভিডিঅ' এটা বনাম বুলি ভাবিছিলোঁ, কিন্তু সময়ৰ অভাৱৰ কাৰণে বনাব নোৱাৰিলোঁ। আজি সত্ৰ নগৰী, সত্ৰৰ ঐতিহ্য ৰক্ষা হৈ থকা একমাত্ৰ বৃহত্তৰ নদীদ্বীপ মাজুলীত কেৰলৰ ধ্বনিয়ে বিয়পি পৰিল। সমগ্ৰ মাজুলীত খ্ৰীষ্টানিটি বাঢ়ি গ'ল, আৰু এইটো গতিত থাকিলে মাজুলীত খ্ৰীষ্টান মেজৰ হ'ব।
ইয়াত মোৰ কোনো আক্ষেপ নাই বা মোৰ ক'বলগাও একো নাই, কাৰণ সকলো ধৰ্মক মই শ্ৰদ্ধা তথা বিশ্বাস কৰোঁ। কিন্তু সংবাদ মাধ্যমত এই বিষয়টো খ্ৰীষ্টমাছৰ সমসাময়িকভাৱে উত্থাপিত উঠিছিলে। আৰু তেতিয়া বহুকেইজন শ্ৰদ্ধাৰ সত্ৰাধিকাৰে ওলাই দুখ প্ৰকাশ কৰিছিলে, আৰু সংবাদ মাধ্যমতো কৈছিলে যে সত্ৰনগৰী মাজুলীত সত্ৰীয়া সংস্কৃতিৰ পৰিৱৰ্তে মহাপুৰুষীয়া সংস্কৃতিৰ পৰিৱৰ্তে কি হৈছে যে কেৰলৰ ধ্বনি বাঢ়ি গৈছে। কিন্তু আলোচনা হ'ল, টক শ্ব' হ'ল, কোনোবাই আলোচনা কৰিলে, কোনোবাই ক্ৰিয়া কৰিলে, কোনোবাই প্ৰতিক্ৰিয়া কৰিলে, কিন্তু সকলোৱে পাহৰি গ'ল। কিন্তু মেইন ৰিজনটো কি কাৰণে এইটো হৈছে আপোনালোকে কোনোবাই উপলব্ধি কৰি চাইছেনে? এবাৰ সত্যৰঞ্জন বৰা ডাঙৰীয়া, আপুনি উপলব্ধি কৰি চাইছেনে? মই যদি প্ৰশ্ন সোধোঁ, মই কিন্তু উপলব্ধি কৰি চাইছোঁ। সামাজিক স্তৰৰ অশিক্ষিত, শিক্ষা দীক্ষা নথকা হোজা গাঁৱলীয়া অঞ্চলৰ ৰাইজৰ লগত মই কথা পাতি মত বিনিময় কৰি উপলব্ধি কৰি এই উত্তৰ পাইছোঁ। কি জানেনে? যে আমাৰ মাজত যিমান বিসম্বাদ আছে, ধৰ্মক লৈ আমাৰ যিমান বিভেদ আছে, ধৰ্মক লৈ আমাৰ যিমান ভিন্নতা আছে, খ্ৰীষ্টিয়ানিটি বা ইছলাম ধৰ্মত এইটো নাই। আচলতে মহাপুৰুষ শ্ৰী শ্ৰী শ্ৰীমন্ত শংকৰদেৱে যি ধৰণে বেদ, উপনিষদ, পুৰাণৰ সকলো সমল, যিটো হাতীমাৰি ভুৰুকাত ভৰোৱা বুলি যে কয়, সকলো সমল একত্ৰিত কৰি তেওঁ সহজে সকলোৰে বুদ্ধগম্য হোৱাকৈ বৈষ্ণৱ একশৰণ ভাগৱতী ধৰ্ম প্ৰচাৰ কৰিছিলে। আৰু এই ভাগৱতী ধৰ্মৰ প্ৰতি আকৃষ্ট হৈ বহুজনে যেনেকৈ আকৰ্ষিত হৈ বহুজনে ভাগৱতী ধৰ্ম গ্ৰহণ কৰিছিলে, ঠিক খ্ৰীষ্টানিটি বা ইছলামতো কথাষাৰ তেনেকুৱা হৈছে। আচলতে জানেনে, যিসকল ফাদাৰ আছে তেওঁলোকে কি কৈ বুজায় সাধাৰণ হোজা গাঁৱলীয়া মানুহক, যে তোমালোকৰ হিন্দুত্ব উপাস্য দেৱতা ঢেৰ, তন্ত্ৰ মন্ত্ৰ ঢেৰ, হিন্দু ধৰ্মটো বহুত কমপ্লিকেটেড, তাত একোৱেই বুজি নোপোৱা। কোনোবাই ৰামক পূজা কৰিছে, কোনোবাই বিষ্ণুক কৈছে, কোনোবাই শিৱক কৈছে, কোনোবাই দুৰ্গাক কৈছে, কোনোবাই আকৌ কৈছে দুৰ্গাৰ মুখ নাচাওঁ, দুৰ্গাৰ মুখ চোৱাটোও মহাপাপ। কিন্তু আমাৰ ধৰ্মলৈ আহা, জিজাছে আমাক শান্তি দিব, সুখ দিব। তুমি জিজাছক ভাবা, কাকো ভাবিব নালাগে। জিজাছ ইজ অনলি ইয়'ৰ গড। আৰু জিজাছক ট্ৰাষ্ট কৰা, চাৰ্চলৈ আহা, এই ধৰণে কৰা। তোমাৰ কোনো সৰু নাই, কোনো বৰ নাই, সকলো জিজাছৰ সন্মুখত সমান। এই কথাষাৰ ফাদাৰে সুন্দৰকৈ বুজাই দিছে। ঠিক তেনেকৈ দৰগাহত যেতিয়া তেওঁলোকে যাব, সামূহিক নামাজ কৰিব, তাতো হয়তো মৌলানাসকলে এইটো বুজাই দিছে যে ইয়াত ডিছক্ৰিমিনেশ্যন নাই, সকলো একেই। সহজে বুদ্ধগম্য হোৱাকৈ প্ৰফেটে যিষাৰ কথা কৈছে তাক খালি তোমালোকে ফ'ল' কৰা। আৰু সেইটো কাৰণে সেই ধৰ্মসমূহলৈ আমাৰ হিন্দুত্ববাদী ভাৱধাৰা মানুহসমূহ বুজি নোপোৱাৰ কাৰণে আৰু আমাৰ মাজত থকা বিভেদৰ কাৰণে, খামখিয়ালিৰ কাৰণে আঁতৰি যাবলৈ ওলাইছে। আৰু এটা কথা, নিজৰ ধৰ্মক যোনে বিশ্বাস কৰে, সন্মান কৰে, সি আনৰ ধৰ্মক কেতিয়াও গালি গালোচ নকৰে। মই সকলো ধৰ্মকে শ্ৰদ্ধা তথা সন্মান কৰোঁ, আৰু বিজ্ঞজনে সদায় নিজৰ ধৰ্মক যোনে সন্মান কৰে, আনৰ ধৰ্মকো পবিত্ৰ বুলি জ্ঞান কৰে। আৰু এটা কথা, আজি বৰা ডাঙৰীয়া আপুনি এটা কথা কৈ থাকে যে আপুনি মহাপুৰুষীয়া সৃষ্টিৰাজিবিলাক বাহিৰত প্ৰচাৰ কৰিছে, কিন্তু এটা কথা কওঁনে, আমি সৰুতে পঢ়িছিলোঁ নাগাৰ নৰোত্তম, মুছলমানৰ চানখাই, গাৰোৰ গোবিন্দ, এই সকলো আহি মহাপুৰুষীয়া ধৰ্মৰ মাজত গোট খাইছিল। আৰু শ্ৰী শ্ৰী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৃহত্তৰ অসমীয়া জাতিৰ একতা দোলেৰ বান্ধি বৰ অসম গঢ়িছিলে। তেনেহ'লে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যদি নগাৰ নৰোত্তমক, গাৰোৰ গোবিন্দক, মুছলমানৰ চান্দখাই কানি একশৰণ ভাগৱতী ধৰ্মৰ কথা বুজাব পাৰিছিলে, তেতিয়াহ'লে আমি আজি কলি নৰমনিছে কিয় একতাৰে একেলগে থাকি সকলোকে সমাধাপন্ন এটা গুণেৰে আমি আগবাঢ়িব নোৱাৰোঁ? আমি ধৰ্মক লৈ ৰাজনীতি কৰোঁ, আমি জাতিক লৈ ৰাজনীতি কৰোঁ, কালচাৰক লৈ ৰাজনীতি কৰোঁ। কথা ক'লে বাহুল্য হৈ যায়, ওলাই যায়। মই কোনো জাতি বা ভাষাৰ নাম উল্লেখ নকৰাকৈ বিগত দুৰ্গা পূজাত আমাৰ জিলাত কেইজনমানে মই আহি এখন দুৰ্গা পূজা কাগজ দি গ'ল। আৰু ময়ো ধাৰ্মিক হয়, গতিকে ময়ো কিবা এটা মাননি দেৱী দুৰ্গালৈ বুলি আগবঢ়ালোঁ। কিন্তু যেতিয়া কাগজখন মই চালোঁ, মোৰ চকু সেমেকি গ'ল। কিয় জানেনে? এজন অসমীয়া হিচাপে চকু সেমেকি গ'ল। কাৰণ এটা বিশেষ ভাষাত প্ৰায় 100-150 বছৰীয়া পুৰণা পূজাৰ কাগজখন লিখা আছিল। যি ভাষাত লিখিছে তাত লৈ মোৰ আপত্তি নাই, কাৰণ সংবিধান স্বীকৃত ভাষা, ময়ো ভাৰতীয়, সেই সকলো ভাৰতীয়। কিন্তু সেইসকলেও অসমৰ মাটিতেই বসবাস কৰে, আমাৰ লগতেই বসবাস কৰে, আমিও ককাই ভাই স্বৰূপ। মই এবললে 1 মিনিটৰ কাৰণে এই কথাটো ভাবিলোঁ যে আমিতো তোমালোকৰ কৃষ্টি, সংস্কৃতি, ভাষাক শ্ৰদ্ধা কৰোঁ। আজি মোক তোমালোকে কাগজখন দিবলৈ আহিছা অসমীয়া হিচাপে, তোমালোকৰ মনত এবাৰো এইটো উদয় নহ'লনে যে এটাত সেই বিশেষ ভাষাটো এফালে চফা কৰি দিওঁ আৰু অসমীয়া ভাষাটো সেই কাগজখনত চাফা কৰোঁ? তোমালোকৰ মনত এবাৰো এইটো নেখেলালেনে? গতিকে অসমীয়া আৰু জাগ্ৰত হ'ব হ'ল।
অসমীয়াই নিজৰ সমন্বয় আমি ইজনে সিজনক গালি গালাজ নাপাৰি তুচ্ছ তাচিল্য নকৰি আমি একত্ৰিতভাৱে থাকি আমি আমাৰ কৃষ্টি সংস্কৃতি ধৰ্মক আগবঢ়াবৰ সময় সমাগত। আৰু আজি ৰাম মন্দিৰ প্ৰতিষ্ঠা হোৱাক লৈ মোৰ আক্ষেপ নাই, আৰু হিন্দু হিচাপে ৰামক বিষ্ণুৰূপ হিচাপে মই শ্ৰদ্ধা কৰোঁ। কিন্তু আজি ৰাম মন্দিৰৰ লগত সংগতি ৰাখি কোনোবাই যদি কিবা চাকি গছি জ্বলাব বিচাৰিছে, বন্তি প্ৰজ্বলন কৰিব বিচাৰিছে, কিবা পাঠ কৰিব বিচাৰিছে, যিটো আমি সৰুৰে পৰা শিকি আহিছোঁ, শ্ৰৱণ কীৰ্তন কৰক, ভাগৱত পাঠ কৰক, নামঘোষা পঢ়ক, কিন্তু যদি আমি সেইটো নকৰি আজি আমি সুন্দৰকাণ্ড পাঠ কৰিবলৈ লওঁ, আমি জয় শ্ৰীৰামৰ ধ্বনি দি যদি ৰঙা পতাকা লগাই জয় শ্ৰীৰাম শ্ৰীৰাম কৰি ঘূৰি ফুৰোঁ, এটা সময়ত কিন্তু সেই দিন বেছি দিন নাই, এটা সময়ত আমাৰ সংস্কৃতি, আমাৰ মহাপুৰুষজনাৰ অমৰ সৃষ্টি কালৰ গৰাহলৈ গুচি যাব। আমি সকলো শিক্ষিত অসমীয়া জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বৃহত্তৰ জাতিটোৱে বৰ্তমান এইটোহে চিন্তা কৰা উচিত, যদি আজি বেলেগ ধৰ্মগুৰুসকলৰ নিদৰ্শনসমূহ, উপদেশসমূহ, বাণীসমূহ আমাৰ অসমত চলিব পাৰে, আমি যদি তেওঁলোকক সন্মান কৰিব পাৰোঁ, আমাৰ কৃষ্টি সংস্কৃতি, আমাৰ মহাপুৰুষীয়া ভাষা সাহিত্য সংস্কৃতিসমূহ কিয় আনে আঁকোৱালি ল'ব নোৱাৰে? বা মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱক আমি অকল অসমীয়াৰ মাজতে সীমাবদ্ধ নাৰাখি ভাৰতবৰ্ষৰ সকলো ৰাজ্যলৈ শ্ৰী শ্ৰী শ্ৰীমন্ত শংকৰদেৱৰ সংঘক কিয় আগবঢ়াই নিব নোৱাৰোঁ? শ্ৰী শ্ৰী শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত কিয় ৰাষ্ট্ৰীয় ভিত্তিত পাঠ্যক্ৰম হ'ব নোৱাৰে? আজি শংকৰদেৱৰ তিথি দিনা সমগ্ৰ ভাৰতবৰ্ষত কিয় বন্ধ হ'ব নোৱাৰে? আজি মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ নামত কিয় বাহিৰত ইউনিভাৰ্চিটি স্কুল কলেজ থাকিব নোৱাৰে? এই কথাবিলাক কিন্তু আমি ভাবিব হ'ল। আজি যদি ৰামকৃষ্ণ পৰমহংসৰ মিছন যদি কৰ্ণাটকত থাকিব পাৰে, কেৰালাত থাকিব পাৰে, কন্যাকুমাৰীত থাকিব পাৰে, সৎসং বিহাৰ যদি মোৰ পবিত্ৰ গোলাঘাট ভূমিত থাকিব পাৰে, তেতিয়াহ'লে সত্ৰীয়া সংস্কৃতিৰ গৱেষণাৰ প্ৰাণকেন্দ্ৰ হিচাপে, শংকৰী সংস্কৃতিৰ গৱেষণা কেন্দ্ৰ হিচাপে কিয় দিল্লীত থাকিব নোৱাৰে? মহাপুৰুষ শ্ৰী শ্ৰী শ্ৰীমন্ত শংকৰদেৱৰ নামঘৰ কিয় কৰ্ণাটকত থাকিব নোৱাৰে? কিয় ৱেষ্ট বেংগলত নামঘৰ থাকিব নোৱাৰে? বৰ অসমৰ ভেটি গঢ়োতা মহাপুৰুষ শ্ৰী শ্ৰী শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজিসমূহ কিয় দিল্লীত থাকিব নোৱাৰে? আমি যদি আজি সৎসংগ বিহাৰৰ সম্পৰ্কত আয়ত্ব কৰিব পাৰোঁ, আমি যদি নানক চাহেবৰ ওপৰত আমি আয়ত্ব কৰিব পাৰোঁ, আন জাতি জনগোষ্ঠীৰ মানুহসকলে আমাৰতো কিয় আয়ত্ব কৰিব নোৱাৰে? আমি যদি মন্দিৰত নামঘৰত বুট মগু দি ভগৱানক শ্ৰৱণ কীৰ্তন পূজা দিব পাৰোঁ, তেনেহ'লে আমাৰ কৃষ্টিটো আনে কিয় গ্ৰহণ কৰিব নোৱাৰে? কিন্তু আমাৰ কি হৈ গৈছে? আমাৰ চব চেঞ্জ হৈ গৈছে। আমি আনৰটো অতি সহজে আঁকোৱালি ল'বলৈ চেষ্টা কৰোঁ, আনৰটো ভাল দেখোঁ, কিন্তু নিজৰখিনি পাহৰি যাওঁ। কিন্তু সদায় মনত ৰাখিব এটা কথা, আমি অসমীয়া হিচাপেহে উন্নয়ন লাভ কৰিব পাৰিম, আৰু আমি অসমীয়া হিচাপেহে বৃহত্তৰ জাতি হিচাপেহে ভাৰতত পৰিচিত। আজি প্ৰথম অৱস্থাত অনুপম চক্ৰৱৰ্তী ডাঙৰীয়া বা দাদাই খুব ধুনীয়া কথা এটা কৈছে, সত্যৰঞ্জন বৰাদেৱক সুধিছে এইটো কথা, যে আপুনি প্ৰথম অসমীয়া নে ভাৰতীয়? তেওঁ এইটো কথা কৈ থ'লে যে মই ভাৰতীয় অসমীয়া, মই প্ৰথমতে হিন্দু। কিন্তু সত্যৰঞ্জন বৰা ডাঙৰীয়া, আপোনাক মই শ্ৰদ্ধাৰে এটা কথা কৰি দিম, প্ৰথমতে আপুনি অসমীয়া, আপোনাৰ পৰিচয় অসমীয়া। প্ৰথম এজন ভাল অসমীয়া হৈ অসমক প্ৰতিনিধিত্ব কৰক, আৰু গুৰুজনাৰ সৃষ্টিৰাজি বাহিৰত আগবঢ়ক। আৰু এটা কথা প্লিজ এইটো কওঁ মই আপোনাক, যে আপুনি আনৰ ধৰ্মক বৰ অট্টহাস্য তাচিল্য কৰি এনেধৰণৰ মন্তব্য নিদিব, কাৰণ মহাপুৰুষ শ্ৰী শ্ৰী শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মতেইটো আছে, তেওঁ আনৰ ধৰ্মকো তাচিল্য কৰা নাছিলে, কাকো অপমান কৰা নাছিলে। তেওঁ বেলেগ বেলেগ জাতি জনগোষ্ঠীৰ মানুহক একত্ৰিত কৰি বৰ অসম গঢ়িছিলে। গতিকে শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজিৰ দ্বাৰা যদি আপুনি অনুপ্ৰাণিত হোৱা এজন সনাতনী হয়, তেনেহ'লে আপুনি কথাই কথাই মুছলমানক হওক, আজি কথাই কথাই খ্ৰীষ্টিয়ানক হওক, আপুনি গালি গালোজ নকৰিব। মই আপোনাক এইটো অনুৰোধ কৰিছোঁ অসমীয়া হিচাপে। আৰু কি ক'ম, এইবিলাক ভাবিলে বৰ দুখ লাগে, বেয়া লাগে। আৰু সদৌ আমি বিজেপি শাসকীয় বিজেপি চৰকাৰৰ ওচৰত এটা আহ্বান কৰোঁ, যে ৰাম মন্দিৰ হৈ যাতে সমগ্ৰ ভাৰতবৰ্ষখন ৰামময় হৈ উঠক, আৰু আপোনালোকেও যাতে শ্ৰীৰামৰ যি আদৰ্শ নীতি, যিধৰণে তেওঁ জনহিতৈষী প্ৰজাৰ বাবে যিধৰণে এজন সুশাসক আছিল, তেনেধৰণে ভাৰতবৰ্ষখন তথা অসমখন শাসন কৰিবলৈ শিকক। কিন্তু এফালে ৰাম নাম লৈ যদি দুৰ্নীতি নিকৃষ্ট ৰাজনীতিত জড়িত হৈ পৰে, তেনেহ'লে ভগৱান শ্ৰীৰামে আপোনালোকক কেতিয়াও মাফ নকৰে। আৰু নকওঁ, কিন্তু সদৌ মই এইটোৱেই ক'ম, মই এজন অসমীয়া হিচাপে প্ৰথম মোৰ পৰিচয় অসমীয়া, আৰু তাৰপিছত মই ভাৰতীয়। আৰু যদি মোক কোনোবাই জয় শ্ৰীৰাম কয়, সেই বাক্যটোত মই শ্ৰদ্ধা জনাই কি ক'ম জানেনে?
মই এইটোৱেই কওঁ, যদি মোক কোনোবাই কয় জয় শ্ৰীৰাম, তেওঁৰ ধ্বনিৰ লগত ধ্বনি মিলাই মই জয় শ্ৰীৰাম কেতিয়াও নকওঁ। মই ক'ম অ' হৰি অ' ৰাম, নহ'লে মই ক'ম জয় শ্ৰীকৃষ্ণ বা কৃষ্ণ কৃষ্ণ বা শ্ৰী বিষ্ণু শ্ৰী হৰি। মই এইদৰেহে তেওঁক ৰিপ্লাই দিম। আৰু মই যদি শ্ৰী বিষ্ণু শ্ৰী হৰিও কওঁ, ভগৱান শ্ৰী হৰি হওক, ৰাম হওক, নৰসিংহ হওক, মৎস্য হওক, কুৰ্ম হওক, বৰাহ হওক, বামন হওক, পৰশুৰাম হওক, বিষ্ণুৰ দশৱতাৰেই সন্তুষ্ট হওক, মই মোৰ নিজৰ সত্তাক এৰি জয় শ্ৰীৰাম তাৰ কাৰণে চিঞৰিব নালাগে। জয় আই অসম। ধন্যবাদ।